হেল্ল' গাইজ সদায় দৰে আজিও লাষ্ট বেঞ্চত বহি আছোঁ বৰ্তমান। মেম অহা নাই, আহিব আৰু অলপ পিছতে। এয়া ৰাজবল্লভে খেলি আছে মোবাইল লেজেণ্ডছ। ক্লাছ পাতিতো হোতা रहेगा, গেম খেলনা জৰুৰী হে। ইপিনে তন্ময় শৰ্মা ডাঙৰীয়াই মোৰ মোবাইলটোত পালে বহুত দিনৰ মূৰতে আৰ্চাৰ গেমটো। তাকে আপোনালোকে দেখিবলৈ পাইছে তাৰ আঙুলিৰ স্পীড, ইমানে খেলিছে মানে। আমি আজি গ'লোঁ দীপৰ বিলৰ ফালে। আমাৰ ক্লাবৰ কাৰণে ৰীল এটা শ্বুট কৰিব লগা আছিলে, তাতে আহিছোঁ বৰ্তমান। গাইজ ৰীলৰ শ্বুটিং চলি আছে বৰ্তমান দীপৰ বিলত। আমাৰ এক্টৰ আৰু এয়া এক্ট্ৰেছ ফটো শ্বুট হৈ আছে। এয়া আমাৰ প্ৰেচিডেণ্ট দাদা। সন্ধিয়া সুগলদাহঁতৰ লগত ইহঁতৰে পিজিলৈ গ'লোঁ, তাতে অকণমান টাইম আড্ডা মাৰিলোঁ আৰু আমি গোটেইকেইজনে মিলি। আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।